বহুত হট এতিয়া কোৱা আমি কোৱা ক'ত আহি পালোঁ কোৱা ভাইলিনা কিবা আজিৰ দিনটো কেনেকুৱা লাগিল সমোসা দি আছে মোৰ কাৰণে সেইটো মই দেখাই আছোঁ হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই চেনেল সকলোকে মোৰ ভিডিঅ'ত স্বাগতম জনাই চ' আজিৰ বিশেষ ভিডিঅ'টো হৈছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত এণ্ড এনচিয়েণ্ট ষ্টাডিজ ইউনিভাৰ্চিটিৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা 2 অক্টোবৰ গান্ধী জয়ন্তী আছিল তাৰ উপলক্ষে আমাৰ বাটৰ নাট মিন্স ষ্ট্ৰেট প্লে অৰ্গেনাইজ কৰা হৈছিল তাৰে বিশেষ ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু লগতে চেনেলত যদি নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লোক পিছে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক আমি কেনেকৈ শ্ব' কৰিছিলোঁ আমি বিশেষকৈ 4বাৰ শ্ব' কৰা হৈছিল আমি গণেশ মন্দিৰত নলবাৰী যিহেতু আমাৰ এই বিশ্ববিদ্যালয়খন নলবাৰীত উপস্থিত গণেশ মন্দিৰত আমি 2বাৰ শ্ব' কৰা হৈছিল তাৰপিছত আমাৰ ফাৰাম চক তাৰপিছত আমাৰ ইউনিভাৰ্চিটিৰ গেটৰ সন্মুখত মোৰ তাত বেছি ধুনীয়া দেখিছে তোমালোকতকে নহয় তুমি হেৰি কৰিছা কি খবৰ ভালে বহুত ভাল কেনেকুৱা লাগিছে গৰমত কি খবৰ চ' আমি বাটৰ নাট দেখাব আহিছোঁ বহুত গৰম লাগি আছে আমাৰ এয়া আমাৰ হৈছে আমি মেইন ৰোডৰ ওচৰত আছোঁ গণেশ মন্দিৰৰ ওচৰত যিহেতু আমাৰ ৰাস মেলাৰ কাৰণে বিখ্যাত নলবাৰীখন আপোনালোকে নিশ্চয় গম পায় এয়া আমাৰ নলবাৰীৰ যিখন ৰাস মেলা হয় তাৰে এখন গেটখন এয়া এতিয়া আমি অন্য এটা লোকেশ্যনলৈ আহিলোঁ মানে অন্য এটা সেইখন আমি মানে মেইন ৰোডৰ সিপাৰে আছিল আৰু এতিয়া আমি ৰাইট চাইডে আহিলোঁ সিফালে সন্মুখে মানে লেফ্ট ৰাইট দেখুওৱা হৈছে আৰু না চ' আপোনালোকক মই কাটি কাটি দেখুওৱা হৈছে লাষ্টৰ পিনে আপোনালোকে সম্পূৰ্ণ বাটৰ নাটটো নিশ্চয় দেখা পাব সেইকাৰণে আপোনালোকে শেষলৈ চাই যাওক এয়া এতিয়া আমি গণেশ মন্দিৰৰ পৰা আহি আমাৰ ইউনিভাৰ্চিটিৰ ওচৰত এখন চক আছে যাক আমি ফাৰাম চক হিচাপে জনা যায় এতিয়া কোৱা আমি কোৱা ক'ত আহি পালোঁ কোৱা ভাইলিনা কিবা আজিৰ দিনটো কেনেকুৱা লাগিল আমি প্ৰথমবাৰ বাটৰ নাট কৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ আগতে কৰিছোঁ কিন্তু আমাৰ প্ৰথমবাৰ বহুত ভাল লাগিছে আৰু আমি ইনক্লুড ইন আৱাৰ লাইফ য়েছ আৰু তোমাকো বহুত ভাল লাগিছে হয়নে আৰু আমাৰ জানেই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট এয়া আমাৰ IMEৰ আমি IMEৰ ষ্টুডেণ্ট আমি বাটৰ নাট কৰি ইউনিভাৰ্চিটিলৈ আহি পালোঁ অঁ এবাৰ লগত কেইটা শ্ব' হ'ব আমাৰ 4টা চাগে ন 4টা হ'ব চ' আজি ৰ'দ বিশেষ কিন্তু বহুত ভাল লাগিছে ৱেডাৰটো অঁ কিবা কোৱা এয়া আমাৰ বিশেষ ৰ'দ লাগিছে এয়া আমাৰ সুস্মিতা অ' মাই গড
কেনেকুৱা লাগিছে আজিৰ দিনটো হেল্ল' হেল্ল' অৰ্চিতা কেনেকুৱা লাগিছে বহুত ভাল লাগিছে তাই ব্যস্ত মানুহ বহুত কেনেকুৱা লাগিছে দাদা ভালে লাগিছে মানুহৰ পৰা ভাল ৰেছপন্স পাইছোঁ অঁ টেষ্টি লাগিছেনে পূজা টেষ্টি নে পাৰ ন সমোচা দি আছে মোৰ কাৰণে সেইটো মই দেখাই আছোঁ শুভ্ৰ আমাৰ শুভ্ৰ কেইটা বিল আছে এটা এটা আৰু ঠাণ্ডা ঠাণ্ডা নাই নেকি চ' গাইজ আমি খাবও পালোঁ ইফালে প্ৰিয়ংকাই লুকা চুপিকে খাই আছে ইফালে অনামিকা আৰু বনশ্ৰী পুৰা মাত চাত নোহোৱাকৈ পুৰা খাই আছে মন দি কেনে কেনেকুৱা লাগিছে ভণ্টিহাত টেষ্টি নে টেষ্টি নিমখ কম হৈছে ব'লাচোন হোটেলত যাওঁ ঐ কেনেকুৱা লাগিছে বহুত গৰম চিঙাৰটো বহুত হট চিঙাৰ হট মানে ইমান কষ্টৰ সেই দিছে নেকি দে আৰু দে দে বাজাম আজি তই কিহৰ ৰোল প্লে কৰিছা বিৰে আচ্ছা কেনেকুৱা লাগিছে বাটৰ না দেখাই আজি তোমাৰ কাৰণে প্ৰথম এক্সপিৰিয়েঞ্চ নে প্ৰথম এক্সপিৰিয়েঞ্চ কৰি পোৱা নাছিলোঁ কৰা মনোজ নহয় কেইটা শ্ব' হ'ব আমি 4টা দেখালোঁ না ইয়াতে দেখালে কেইটা শ্ব' হ'ব 3টা দেখালোঁ এইটো দি 4টা এইটো দি 4টা হ'ব চ' এতিয়া লাষ্ট আমাৰ ইউনিভাৰ্চিটিৰ মানে গেটৰ ওচৰত ফ্ৰণ্টত আমি এবাৰ বাটৰ নাট ৰঞ্জন মনোযোগ অলপ দেৰিকে যাব দিবা তেতিয়া ভাল মানুহৰ মাজত ভিডিঅ' মাৰিবলৈ লাজ লগা নাই লাজ মোৰ লাগিব লাগে হা তই সদায় মদ খাই আহিবি আৰু লাজ মোৰ লাগিব লাগে হা তোক আজি মই ৰচন লাজ নাপাওঁ কি হৈছে তোমালোকৰ কিয় এনেদৰে কৰি আছা নক'ব ককাই দেউ এই মানুহটোৱে মোৰ সকলো শেষ কৰি পেলাইছে গহনা বেছি মই চাউল কিনি আনিবলৈ টকা দি পঠিয়াইছিলোঁ কিন্তু চাউলটো নানিলে সেই টকা দুটাৰে মদ খাই শেষ কৰি আহিছে এতিয়া মই ল'ৰা ছোৱালীকেইটাক কি ক'ম ককাই দেউ তুমি অলপ শান্ত হোৱাচোন চিন্তা নকৰিবা মই তাক ভালদৰে বুজাম তুমি এতিয়া ঘৰলৈ যোৱা কি হৈছিল কোৱাচোন কিয় তই এনে কৰিলি কিনো কম ককাই দেউ এইটো পাছ কৰি চৰকাৰী চাকৰি এটা নাপালোঁ কোনোমতে টিউশ্যন কৰি ঘৰখন চলাইছিলোঁ কিন্তু এতিয়া সেইখিনি টকাৰে আৰু নোৱাৰোঁ আৰু এইবোৰ চিন্তা কৰি মদ খাব আৰম্ভ কৰিছোঁ তইচোন বেলেগ কিবা কৰিব পাৰ আজিকালি কেৱল মাত্ৰ স্কুলীয়া শিক্ষাখিনি লাভ কৰিলেই নহ'ব তাৰ লগে লগে হাতে কামে লাভ কৰা শিক্ষা বা বৃত্তিমূলক শিক্ষাখিনি সমানে প্ৰয়োজনীয় যেনে এই ধৰি লওক ITI শিক্ষা কম্পিউটাৰ প্ৰশিক্ষণ ডিজাইনিং পুতলা বনোৱা মমবাতি বনোৱা কাপোৰ বনোৱা বাঁহ বেতৰ সঁজুলি বনোৱা আদি কৰি টকা উপাৰ্জন কৰিব পাৰতো ইমানখিনি পঢ়া শুনা কৰি মই এতিয়া এইবোৰহে কাম কৰিম নে
মোৰ কোনো সৰু বৰ নাই। মহাত্মা গান্ধীয়ে সৌ তাহানিতে হাতে কামে লাভ কৰা শিক্ষা কিমান প্ৰয়োজনীয় তাক বুজাই থৈ গৈছে। তেখেতে প্ৰতিজন ব্যক্তিকে গতানুগতিক শিক্ষাৰ লগতে হাতে কামে লাভ কৰা শিক্ষা বা বৃত্তিমূলক শিক্ষা প্ৰদান কৰাৰ কথা কৈছে, যাতে মানুহে কোনো কামকে সৰু বৰ বুলি নাভাবি নিজৰ জীৱন সুন্দৰভাৱে চলাব পাৰে। আৰু এই বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষণসমূহ চৰকাৰে এই বিনামূলীয়াকৈ দি আছে। হয় ককাইদেউ, এতিয়া মই কিবা এটা বেলেগ কামত উপাৰ্জন কৰিব লাগিব, নহ'লে নাখাই মৰিব। কি হলো দীপালি? কিয় কান্দি আছ? নক'ব বাইদেউ, এই মানুহটোৱে মোৰ সকলো শেষ কৰি পেলাইছে। আগতে দুই কিবা টিউচন কৰি পোৱা টকাৰে ঘৰখন চলিছিল। কৰোণাৰ পিছত টিউচনো কমিল আৰু আয়ো কমিল। এতিয়া গহনা বিক্ৰী কৰি চাউল কিনিবলৈ টকা দি পঠিয়াইছিলোঁ, সেইকেইটাও মদ খাই শেষ কৰি আহিছে। তুমি নাকান্দিবাচোন, তুমিয়ে দেখোন ঘৰখন চলাবৰ বাবে কিবা এটা উপাৰ্জন কৰিব পাৰা। মই লিখা পঢ়া কৰিব নজনা মানুহ, মোকতো কোনে চাকৰি দিব? বেলেগৰ ঘৰত কাম কৰিব যাবও নোৱাৰোঁ। মই কেনেকৈ টকা অৰ্জন কৰিম বাইদেউ? তুমি চিন্তা নকৰিবা, চৰকাৰে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে বিনামূলীয়া শিল্পৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে, যাৰ দ্বাৰা মহিলাসকল স্বাৱলম্বী হ'ব পাৰে। চৰকাৰে কাপোৰ বোৱা, কাপোৰ চিলাই কৰা, পুতলা বনোৱা আদি বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। তুমিও এইবিলাক প্ৰশিক্ষণ লাভ কৰিব পাৰা আৰু স্বাৱলম্বী হ'ব পাৰা। ময়োচোন কাপোৰ চিলাই আৰু নিজৰ খৰচখিনি নিজেই উলিয়াই লওঁ। তুমি তেনেকুৱাই কৰিবা। আপোনালোকে ঠিকে কৈছে বাইদেউ, ময়ো তেনেহ'লে এটা কাম ভালদৰে শিকি লৈ টকা উপাৰ্জন কৰিব পাৰিম। তুমিও স্বাৱলম্বী হ'ব পাৰিবা। অঁ বাইদেউ, কবিতায়ো স্বাৱলম্বী হৈছে। মোক ক্ষমা কৰি দিয়া দীপালি, এতিয়া মই নাখাওঁ। কিবা এটা বৃত্তিমূলক কামকে শিকি এতিয়া অধিক টকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰিম। হ'ব দিয়ক, ময়ো এটা ভালদৰে কাম শিকি লৈ আপোনাক ঘৰখন চলোৱাত সহায় কৰিম। হ'ব দে, ব'লা। অঁ বলক। আমি সকলোৱে গান্ধীজীৰ বাটেৰে আগুৱাই যাওঁ। আহক আমি সকলোৱে গান্ধীজীৰ বাটেৰে আগবাঢ়ি যাওঁ। চ' গাইজ শেষ হৈছে। এতিয়া ক্লাছ কৰিব নে নাই গম নাপাওঁ, কিন্তু বহুত ভাগৰ লাগিছে, আমি ক্লাছ নকৰোঁ। এতিয়া শেষ হ'ল, আমি যাওঁ, ছাতি তাতি লওঁ। বহুত ভাগৰ লাগিছে, চিংৰা এটা খাব পালোঁ।